নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। সমূহ অসমবাসী ৰাইজলৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ চেনেলৰ তৰফৰ পৰা। আৰু আজি মই ফাকুৱা তেনেকৈ খেলিলোঁ জাষ্ট ইমান তেনেকৈ খেলা নাই। মই এবাৰ ফাকুৱাও তেনেকৈ কিনা নাই, ইমান এনজয় কৰা নাই এবাৰ। আৰু লগতে বতৰটো ইমান ভাল নহয়, এবাৰ ৰ'দ দিছে এবাৰ বতৰটো ডাৱৰীয়া নিচিনা হৈ যায়, তেনেকুৱা হোৱাৰ কাৰণে এবাৰ ফাকুৱাটো ইমান ভাল লগা নাই। তথাপিও অকণমান খেলিলোঁ আৰু লগতে পানী চানীও মাৰি থাকে, আকৌ ভয়ো লাগে ন মোবাইলত পানী চানী সোমাই যায় বুলি, সেইটো কাৰণে ভিডিঅ' বনোৱা হোৱা নাই ব্লগটো। আৰু এতিয়া আমি বৰদোৱালৈ যাম বুলি ভাবিছোঁ। বৰদোৱালৈ আমি এতিয়া সকলোখিনি আমাৰ ফেমিলিৰ লগত যাম, আৰু অকলে নহয়, মই ফেমিলিৰ লগত যাবলৈ ওলাইছোঁ। আৰু অলপ পিছতকৈ যাম। এতিয়া আমি কাপোৰ চাপোৰ পিন্ধি লৈ পেলাই এতিয়া গা পা ধুই কৰি আহিছোঁ। ব'লক এতিয়া আমি বৰদোৱালৈ যাওঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ, বতৰটো অলপমান বেয়া হৈ আহিছে। এনেকৈ বতৰটো বেয়া হ'লে অলপমান বেয়া লাগে ন যাবলৈ, অলপ বতৰটো ভাল হ'ব লাগে, তেতিয়াহে গৈ ভাল লাগে। তথাপি একো নাই, এইকেইদিন বতৰটো বেয়াও কৰি আছে। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, আৰু সকলোখিনি ওলাই কৰি হৈ গ'ল। আৰু এতিয়া ব'লক আমি বৰদোৱালৈ যাওঁ। এতিয়া আমি বৰদোৱালৈ যাবলৈ ওলাইছোঁ। আজিৰ দিনটো হোলীৰ ৰঙতে আপোনালোকৰ জীৱনটো ৰঙীন হৈ পৰক তাৰে কামনাৰে। আৰু আমি যে বৰদোৱালৈ যাবলৈ ওলাইছোঁ, বৰদোৱালৈ যাবলৈ হ'লে যিকেইটা তেল ডিপু পাওঁ ন, তেল ডিপু গোটেইকেইটা বন্ধ থাকে, কোনোবা এটা তেল ডিপুহে খোলা থাকে। যদি ভাগ্যই দেখা দিয়ে তেতিয়াহ'লে আমি তেল ডিপুকেইটা পাম, আৰু তেতিয়া তেল ভৰাই ল'ম। এতিয়া তেল অলপ কমি আছে, তেল ভৰাই ল'ব লাগিব। আৰু এতিয়া আমি ঘাঁহি পাইছে আৰু অলপ দূৰ পালেগৈ বেবেজীয়া পামগৈ। বেবেজীয়া পোৱাৰ পিছতে আৰু টেনশ্যন নাই। আৰু প্ৰায় 10 কিলোমিটাৰ নহয় 15 কিলোমিটাৰমান হ'ব আৰু বৰদোৱালৈ। আৰু এতিয়া আমি বেবেজীয়া আহি পাই গ'লোহি। আজি মঙলবাৰ, আজি বেবেজীয়াত বজাৰ বহে। আজি হোলীৰ কাৰণে আজি বজাৰ খুব কমকৈ পৰিছে। আৰু এতিয়া আমি চাৰিআলি আহি পাই গ'লোহি, আৰু অলপ দূৰ বাট পালেগৈ আমি বৰদোৱা পামগৈ। প্ৰায় 15 কিলোমিটাৰ বাট বাকী আছে। আজি যিহেতু তেল ডিপুকেইটা বন্ধ আছে বুলি মই কৈছিলোঁ, যিহেতু যাওঁ বাৰু নগাঁও ফালে যাওঁ, ৰোডত তেল ডিপু দুটা থাকে। সেই তেল ডিপুকেইটা যদি খোলা থাকে তেতিয়া আমি সেইফালে তেল ভৰাই ল'ম। যদিহে নাপাওঁ উভতি আহি জাজৰি ফালে যাম, জাজৰি ফালেও তেল ডিপুকেইটা খোলা থাকে। যদিহে খোলা থাকে আমি সেইফালেদিয়ে যাম আৰু তেল ভৰাবলৈ। এতিয়া আমি বেবেজীয়াৰ পৰা খাই কৰি আহিলোঁ, কিন্তু তেল ডিপু গোটেইকেইটা বন্ধ আছে। সেইটো কাৰণে এতিয়া আমি দোকানতে তেল ভৰাই আছে। তেল 2 লিটাৰমান ভৰাইছে, আৰু এয়া তেল ভৰাই আছে। আৰু আজি ফাকুৱা দিনাখন তেল ডিপুকেইটা বন্ধ হৈ থাকে। এনেই নগাঁও ফালে গ'লে খোলা থাকে, তথাপি আমি ইয়াত ভিতৰ ৰাস্তাদিকে আহিলোঁ যে, সেইটো কাৰণে এইফালে তেল ডিপুকেইটা বন্ধ হৈ আছে। আৰু আগলৈ গৈ থাকোঁ, কি হয় দেখা যাওক। যদি তেল ডিপু খোলা থাকে, আগতে এটা তেল ডিপু আছে বাৰু, সেইটো তেল ডিপু খোলা থাকিলে ভালদৰে ভৰাই ল'ম। আৰু এতিয়া 2 লিটাৰমান ভৰাইছে, 2 লিটাৰ নহয় 3 লিটাৰমান ভৰাইছে। আৰু এতিয়া ব'লক তেলটো ভৰাই কৰি ভাবিছোঁ। এতিয়া দৌলযাত্ৰা গোঁসাই ফুৰাইছে, আৰু অলপমান সময় আমি ইয়াত ৰখি দিওঁ। দৌলযাত্ৰা অলপমান ব'লক গোঁসাই ফুৰাই আছে। ধুনীয়া পৰিৱেশ, গোঁসাই ফুৰাইছে চব। এতিয়া আমি জাজৰি ফালে আহি পেলাই তেল ডিপু এটা পালোহি, আৰু ইয়াতে সৰহকৈ তেল অকণ ভৰাই লওঁ। 2000 years later. এতিয়া আমি বৰদোৱা আহি পাই গ'লোহি, আৰু অলপমান দূৰ পালেগৈ বৰদোৱা পামগৈ, আৰু আধা কিলোমিটাৰ বাট। আৰু অলপমান সন্ধিয়া হ'লে গুণোচা বিয়া হ'ব। এতিয়া মানে গুণোচা বিয়ালৈ আহিব এতিয়া, মানে দৌলযাত্ৰা হ'ব আৰু দৌল উৎসৱ হ'ব, আৰু সেইখিনি সময়ত বেছি ভাল লাগে। এতিয়া আমি বৰদোৱাৰ বীৰঘৰৰ সন্মুখতে আছোঁ। ভিতৰলৈ সোমাবলগীয়া হ'ল, জাতীয় পোছাক পৰিধান কৰি ভিতৰলৈ সোমাব লাগিব। এতিয়া মই কুৰ্তাতে পিন্ধি আছোঁ বাৰু, ধুতিখন পিন্ধাব ন, অলপ পিছত মই যাম আৰু খাই পেলাই সন্ধিয়া হোৱাৰ লগে লগে। তাৰপিছত আমাৰ মাইনত গ'ল বাৰু খাই পেলাই, আৰু অলপ পিছতকৈ মই ধুতি পিন্ধিলে তাৰপিছত মই হোটেলত সোমাম আৰু সন্ধিয়া হোৱাৰ লগে লগে। এতিয়া আমি কাহিৰঙাৰ পাৰৰ ফালে গৈ আছোঁ। আৰু মই বৰদোৱালৈ যোৱা বছৰে আছা, তেতিয়া আজি বহুত দিনৰ মূৰত আহিছোঁ, আৰু এইখন দেখুৱাই দিছোঁ। অলপ পিছতকৈ মই ভালদৰে দেখুৱাই দিম বৰদোৱাখন কেনেকুৱা কি হ'ল। আৰু নতুনকৈও বনাইছে, আপোনালোকে গম পায় নতুনকৈ বনোৱাখন কাহিৰঙা সিটো পাৰে বনাইছে, দেখুৱাই দিম বাৰু। যদি ৰাস্তা পায় এতিয়া সোমাবলৈ নিদিব। এতিয়া যিহেতু বৰদোৱাত বহুত ভিৰ আছে ন, নতুন বৰদোৱাখনত তেনেকৈ সোমাব নিদিব। আপোনালোকে নিশ্চয় গম পাইছে নতুন বৰদোৱাখন যিমান ৰাস্তা পাই দেখা পাই অলপমান দেখিবলৈ চেষ্টা কৰিম। আৰু যিটো ইয়াৰ কেম্পাছত থকা যিটো বিল্ডিংকেইটা যোৱা বছৰ মই দেখিছিলোঁ বনাই আছিলোঁ, এতিয়া সম্পূৰ্ণ বনাই কৰি হৈ গ'ল, আপোনালোকক দেখুৱাই দিম।
কাহিৰঙাৰ পাৰে পাৰে এনেকৈ ঘূৰি গৈ পেলাই সেই নতুন বৰদোৱা সত্ৰ সেইফালে পাই গৈ এনেকৈ ঘূৰি ঘূৰি যাব লাগিব। সেইফালে গৈ পেলাই আমি নতুন বৰদোৱা সত্ৰখন পাম। এনেই এতিয়া সোমাব দিয়া নাই, বহুত ভিৰ হৈ আছে যে সেইটো কাৰণে সোমাব দিয়া নাই এতিয়া। যেতিয়া বেলেগ ছিজনত আহিলে তেতিয়া সোমাবলৈ দিব আৰু কেতিয়াবা, কিন্তু তেনেকৈ সোমাব দিয়া নাই। এতিয়া আমি বাটৰ পৰা যদি দেখা পাওঁ দেখাবলৈ আপোনালোকৰ চেষ্টা কৰিম আৰু। এতিয়া আমি নতুন বৰদোৱা সত্ৰখনৰ একেবাৰে সন্মুখ পালোহি। ইয়াত যাবলৈ দিয়া নাই, টিং চিং মাৰি থৈ দিছে আৰু বতৰটো বহুত কিনকিনাই আছে, বৰষুণে কিনকিনাই আছে, কিনকিনকৈ বৰষুণ পৰি আছে। আৰু অলপ দেখুৱাই দিছোঁ বাহিৰৰ পৰা, অলপ ওচৰত গৈ দেখুৱাই দিম ৰাখিব। এইখনে হৈছে বৰদোৱাৰ নতুন সত্ৰ আৰু আপোনালোকে দেখিছেনে ঘৰুৱাখন আকৃতিত এই সত্ৰখন বনাইছে আৰু 2-3 মাহৰ পিছতে এই সত্ৰখন অপেনিং কৰিব। যিদিনাখন অপেনিং কৰিব সেইদিনাখন যিমান পাৰোঁ আহিবলৈ চেষ্টা এটা কৰিম বাৰু। এতিয়া মই বৰদোৱাৰ পুৰণি সত্ৰই পাই গ'লোহি। এতিয়া মই ধুতিখন পিন্ধি কৰি লওঁ, লৈ পেলাই তাৰপিছত মই কীৰ্তনঘৰৰ ভিতৰলৈ সোমাই যাব লাগিব। ধুতি কাপোৰ সলোৱাৰ ৰুম আছে বাৰু, কাপোৰ সলোৱাৰ ৰুমলৈ গৈ পেলাই তাৰপিছত কীৰ্তনঘৰৰ ভিতৰলৈ সোমাই যাম। এতিয়া মই কীৰ্তনঘৰৰ সন্মুখতে আছোঁ, সেৱা কৰি আহিলোঁ, এতিয়া বাহিৰত আছোঁহি। অলপ পিছতকৈ গোসাঁই আহিব। এতিয়া গোসাঁই অহাৰ সময়ত কি ধুনীয়া পৰিৱেশ এটা হ'ব, সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিব, তেতিয়া দেখুৱাই দিম। আৰু ইয়াৰ মানুহ চাওক কিমান অগণন মানুহ, একদম গোটেই নামঘৰ ভৰি আছে। গোসাঁই আহি গ'ল, এতিয়া চাওক কি সুন্দৰ পৰিৱেশ। এতিয়া চবকে সেৱা কৰিব দিছে আৰু ময়ো সেৱা কৰি লওঁ। আৰু কি সুন্দৰ পৰিৱেশ, আপোনালোকে কওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাই দিব। এতিয়া আমি বৰদোৱাৰ যিকেইটা নতুন ঘৰ, সেই নতুন ঘৰটোৰ বাৰাণ্ডাতে আমি বহি আছোঁ আৰু এতিয়া আমি চাহ খাবলৈ আৰম্ভ কৰিছোঁ। আৰু সেয়া চাহ আৰু বিস্কুটে আমি খাবলৈ আৰম্ভ কৰিছোঁ। আৰু মই যি গুণচাই বিয়াৰ যিটো দেখিলোঁ ন, বাকী সুন্দৰ পৰিৱেশ, একদম বহুত ধুনীয়া লাগিছে। আপোনালোকে যদি থকা হ'লে কি ধুনীয়া লাগিল হ'লে, একদম আপোনালোকে একদম ৰিয়েলত দেখিবলৈ পাব নেকি, কি মজা লাগিল হয়। কি বেপাৰ ওলাইছোঁ। এতিয়া আমি বৰদোৱা সত্ৰৰ পৰা ওলাই কৰি আহিলোঁ কেম্পাছৰ পৰা, আৰু এতিয়া আমি মেলাখনলৈ আহি আছোঁ। আৰু বলক আমি এতিয়া মেলাখন দেখুৱাই দিওঁ। আৰু লগতে মই এটা কথা কওঁ, মোৰ এই চেণ্ডেলযোৰ ভৰিটো দেখিছেনে, খালী ভৰি আহি গৈছোঁ। মোৰ মানে চেণ্ডেলযোৰ চুৰ কৰিলে মানে।
ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু বহুত ভাগৰ লাগিছে এলাহো লাগিছে আৰু আজিৰ পৰা ফাকুৱা বাই বাই আকৌ অহা বছৰলৈ লগ পাম আৰু মই যিটো বুলি ভাবি আহিছিলোঁ সেইটো মই পালোঁ পূৰণো হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া গাড়ীত উঠিলোঁ আৰু এতিয়া 10টা বাজিছে আৰু ভিডিঅ'টো ইমান এটা সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো চাই যদি নিশ্চয় ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থকা নামটো ক্লিক কৰি দিব বাই বাই জয় আই অসম হেপ্পী হোলী